Hello guys, কি খবৰ আপোনালোকৰ আৰু স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে যদিহে মোৰ এই ফানি মেমছ প্ৰুফ ভিডিঅ'টো চাই পিনি ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। তেতিয়া আপোনালোকে অতিৰিক্ত মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে ভিডিঅ'বোৰ পাই যাব। তো আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। Memes number 1. প্ৰশ্ন মানুহে কাপোৰ কেতিয়া খোলে? উত্তৰ যেতিয়া গৰম আৰু মৰম বাঢ়ে। Ladies and gentlemen, are you ready? Memes number 2. মোৰ দুখৰ কাহিনী মন দি পঢ়ক। আপোনাৰো চকু পানী ওলাব। Memes number 3. নতুন চুৱেটাৰ এটা কিনিছিলোহে গৰম দিন আৰম্ভ হ'লেই, কিন্তু ময়ো কম নহয়, ঘৰতে ফেন লগাই চুৱেটাৰ এটা পিন্ধি আছো। পইচা এনেই বৰবাদ হ'ব দিম নেকি? Memes number 4. ইয়াতকৈ বেদনা লাগেনে ওই জানমনি Memes number 5. এটা ল'ৰাই ব্ৰেকআপ হোৱাৰ 2 বছৰ পিছত ছোৱালীজনীক মেছেজ দিছে, জান শেষৰ বাবে এবাৰ লাভ ইউ বুলি কোৱা না। তো তাৰ জিএফে ৰিপ্লাই দিছে, দৰা পালেহি বাই। A few minutes later. Memes number 6. যেতিয়া চিংগুল ল'ৰা এটাই তাৰ মাইকীক বিচাৰি পায় তেতিয়া দেৱী তুমি ইমান দিনে ক'ত আছিলা? राजा जी क्या लग रहे हो? बाराती लग रहा है भोसड़ी के जो नाचते नाचते पैसे चुराने वाले बच्चे भगाता है। Memes number 7. ল'ৰা এটাই মেছেজ দিছে, ঐ শুনাচোন কথা এটা আছিল। ছোৱালী ৰিপ্লাই, হা কোৱা। ল'ৰাই কৈছে, তোমাক বহুত দিনৰ পৰা চাই আছো, ভাল লাগে তোমাক, বাট তোমাৰ বিএফ আছে বুলি নক'বা দেই। ছোৱালীয়ে উত্তৰ দিছে, বিএফ নাই বাৰু, বাট ৰিলেশ্যনত নাযাওঁ, ইচ্ছা নাই এইবোৰত। নিব্বা বয়ফ্ৰেণ্ডৰ এছএমএছৰ ৰিপ্লাই, বাট মই ভাল পাই থাকিম। এঘণ্টা পাৰ হ'ল, ছোৱালীজনীয়ে কোনো মেছেজ নিদিলে আৰু তাৰ এঘণ্টাৰ পিছত ছোৱালীজনীক নিব্বাই মেছেজ দিছে, ঐ তোমাৰ কোনোবা ছিংগুল ফ্ৰেণ্ড আছে নেকি? তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আছে তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থাকে বেল আইকনটো টিপি দিব। তো আজিলৈ বাই বাই।